নমস্কাৰ বন্ধুসকল। আজি দুপৰীয়া ভাত সাজ খাব লৈছোঁ। আজি কি বনালোঁ জানেনে? লিভাৰ, আমঠু আৰু এইটো বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, খোৱা নাই। ইয়াত আছে দাইলত মূলা ওলকবি দিছোঁ আৰু ইয়াত মোৰ চালাড। এতিয়া মই খাই থাকোঁ, আপোনালোকে চাব কেনেকুৱা হৈছে। বিৰাট সোৱাদ হৈছে। বুজিলোঁ। গছবোৰ পুৰণা হৈছে, তেওঁলোকে সৰু হৈ গ'ল। মেকুৰীজনীক দি দিছোঁ। দাইলত মূলা ওলকবি দিয়া খোৱা বিৰাট ভাল হয়। আপোনালোকে ভাল পায় নাপায়, মই কিন্তু ভাল পাওঁ। চৰ্দি লাগি আছে, ভালেই হোৱা নাই। ইমান ঠাণ্ডা। এইখিনি কেনেকৈ বনালোঁ দেখাম বুলি ভাবিছিলোঁ, কিন্তু বজাৰত গৈছিলোঁ যে, বজাৰৰ পৰা আহোঁতে মানে দেৰি হ'ল। পটাপট বনালোঁ যে, দেখাবলৈ নহয়। অঁ, বনাব জানে, আৰু মই কেনেকৈ বনালোঁ সেইটোকে দেখাম বুলি ভাবিছিলোঁ। দিছোঁ সৰু আলু, মটৰ দি সেনেকৈ বনাইছিলোঁ মই।